মৰিয়নিৰ বিশাল জনসভাত উপস্থিত কংগ্ৰেছৰ উপসভাপতি ৰাহুল গান্ধী একেৰাহে তিনিবাৰকৈ জয়ী হোৱা ৰূপজ্যোতি কৰ্মীৰ হৈ প্ৰচাৰ চলাবলৈ উপস্থিত নেতাগৰাকী ৰাহুল গান্ধীয়ে বিশাল জনসভাত পূৰ্বে উল্লেখ কৰা 5টা গ্যাৰাণ্টিৰ কথাও দোহাৰে উল্লেখযোগ্য যে মৰিয়নিৰ পৰা একেৰাহে তিনিবাৰকৈ বিজয়ী হোৱা বিধায়ক তথা কংগ্ৰেছৰ প্ৰাৰ্থী ৰূপজ্যোতি কৰ্মীৰ হৈ প্ৰচাৰ চলাবলৈ নিখিল ভাৰত কংগ্ৰেছৰ উপসভাপতি ৰাহুল গান্ধী উপস্থিত হৈ এখন বিশাল জনসভাত প্ৰায় 15,000ৰো অধিক লোক সমবেত হোৱা এই সভাত বিধায়ক ৰূপজ্যোতি কৰ্মীৰ উপৰিও সাংসদ প্ৰদ্যুৎ বৰদলৈ অসমৰ দায়িত্বত থকা কংগ্ৰেছৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিং ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ ৱাঘেল যোৰহাট জিলা কংগ্ৰেছৰ সভাপতি দীপ গগৈ অসম চাহ মজদুৰ সংঘৰ বিলাতী তাঁতী আদি বহুসংখ্যক কংগ্ৰেছ দলৰ ৰাজ্যিক জিলা আৰু পঞ্চায়তৰ বিষয়ববীয়া উপস্থিত থকা এই বিশাল জনসভাত ৰাহুল গান্ধীয়ে 5টা গ্যাৰাণ্টিৰ কথা ঘোষণা কৰে।